মানুহ তো গাইজ কালি ইমান মানুহ হোৱা নাছিল বাট আজি বহুত মানুহ হৈছে ইয়াত মানে কালিতকৈতো মানে অলপ বেছি হৈছে চাগে গাইজ মানুহ পূজাৰ মানুহ মানে আজি অলপ কমেই হৈছে আজিৰ পৰা আৰু বেছি হ'ব গাইজ এইফালে এখন গেট আছে নাজনো বাট মেইন গেট গাইজ মেইন গেট গাইজ মেইন গেট নহয় এখন মানে গেট গার্লফ্রেন্ডের লোক ফোন ও শিখ জিএফ নাকি ও শিখ জিএফ নাকি শিখ গাইজ বহুত দিনের মূৰত কেইটামান চলি লগত চলি লগ পাইছোঁ তো বলক গাইজ ভিডিওটো আৰম্ভ কৰোঁ Can anybody out there hear me? Hear me? তোমাৰ ইউটিউব চেনেল মাই টাইম বক্সলৈ আপোনালোকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ইমান ভাল তুমি নকৰিবি তো গাইজ আজি আকৌ আহিছোঁ আজি বেলবৰণ আৰু আমি পূজা চাবলৈ আৰু এয়া গেট কেমেৰা একদম বেয়া পায় আমাৰ অতি সুন্দৰ কেমেৰা অঁ দিলে আপলোক নব ন এইখন গেট মেইন গেটেদি সোমাবা না অ'কে আমি এতিয়া সোমাম মেইন গেট মই তিনিখন ইফালে এখন ইফালে গাইজ মেইন গেট নহয় এইখন মানে গেট এই হৰি নহয় মেইন গেটেদি যাওঁ নেকি মেইন গেট মানুহ গাইজ কালি ইমান মানুহ হোৱা নাছিল বাট আজি বহুত মানুহ হৈছে ইয়াত মানে কালিতকৈতো মানে অলপ বেছি হৈছে চাগে কালিতকৈতো চাগে অলপ বেছি হৈছে মানুহ আৰু গাইজ মেইন গেট গাইজ মানুহ পূজাৰ মানুহ মানে আজি অলপ কমেই হৈছে আজিৰ পৰা আৰু বেছি হ'ব নাই অলপ হওঁতে খাওঁ নাই গাইজ এইফালে এখন গেট আছে নাজনো বাট মেইন গেট গাইজ মেইন গেট গাইজ এইখন দুৰ্গা পূজাৰ সময় মেইন গেট গাইজ হোটেল চাবি নেকি হোটেল আৰু এইফালে চব পাণৰ দোকান গাইজ পাণ আৰু দিছ নিতুল দা আগলা আছে নাকি আমি মাৰিব ইয়াতে কাপান কি চাওঁ যদি চাওঁ আকলাকো নাচাওঁ ভাই তো দোকান গাইজ মিঠৈ এইফালে যাওঁ এতিয়া অলপ টাইম লৈ থাকোঁ খেতি কৰিব লালু কান্ধতে নাঙলৈ বিহু মাৰিব লাডু গাইজ বহুত দিনৰ মূৰত কেইটামান চলি লগত চলি লগ পাইছোঁ 7টা ছাবস্ক্ৰাইবাৰৰ ইউটিউব চেনেল আছে সবাই এই নহয় আছিকে খাইছি এনে কৈছোঁ দে দেখছেন গেল গার্লফ্রেন্ডের লোক ফোন ও শিখ জিএফ নাকি জিএফ নাকি শিখ দাদা লোকে কথা এই মিম খাইছে না গাইজ শিখতে কথা লোক চলি নাম না গাইজ যাও নকল কৰি পাতিছি নাই ইউটিউবাৰ 7টা ছাবস্ক্ৰাইবাৰ ইউটিউবাৰ এই জিয়া নাই জিয়া
গাইজ আমি যাক দেখা পাইছোঁ মানে আমাৰ লগত চলি যাক দেখা পাইছোঁ গোটেই আমি পলি আছোঁ কাৰণ যাকে দেখা পাওঁ শুনি আকৌ কিবা খোৱাবি নেকি কিবা খোৱাবি নেকি নিজৰে পইচা নহয় সি ঘূৰি আছোঁ ক'ত মাৰিবি গেম গেলাৰ ভিতৰত সোমাওঁ নেকি আকৌ নকয় কিয় ক'ব নেকি গেলাৰ ভিতৰত সোমালি গাইজ আজি মজা চুলি বুলি কাটিছোঁ কেনে দেখি ক'ব এণ্ড ক'ত বহোৱা এজন ফ্ৰেণ্ডক লগ পাইছিলোঁ কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছিলোঁ আৰু এইফালে কি হৈছে বোলে চাওঁ পৰা লাইৰে দুজা আকৌ নহ'ব আৰু ইয়াতে বেলবৰণ মানে নাজানো কি ফ্লেট তাৰ কি হ'ল ভিডিঅ'টো আজি ইমান নাই বাৰু আগতে অকণমান বনাম চাগে চ' ভালকৈ দেখাব পৰা নাই মানুহে বেছি হোৱা নাই আজি মানুহ হ'লে দেখাম বাৰু পিছত ভালদৰে চ' ভিডিঅ'টো লাষ্টলৈ মানে শেষলৈ চাই থাকিব সেয়াই চাগে তো বলক এতিয়া অকণমান টাইম ফুৰিলোঁ আৰু এতিয়া ঘৰলৈ যাম চ' বাই গাইজ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব